নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। যোনটো বস্তু খাই বনাই খালে সকলোৰে ভাল লাগিব। বস্তুটো এনেকুৱা, মৰাপাটটো সকলোৱে চিনি পায়েই বাৰু। মৰাপাটৰে এনেকৈ চাউল গুড়ি দি তেলত বনাই খাই, ফ্ৰাই কৰি খাই ইমান ভাল লাগে। কেতিয়াবা এনেকৈ বনাই খাই চাবচোন। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি। এই মৰাপাট কেইখিলা মই এনেকৈ ধুনীয়াকৈ ধুই লৈছোঁ। তাৰপাছতে মই অলপ চাউল কেইটামান তিয়াই থৈছোঁ। সেই চাউলখিনিয়ে ধুনীয়াকৈ মিক্সিত মাৰি লৈ তাতে মই চাউলখিনি গুড়িখিনিতে অলপ পিঠাগুড়ি দিছোঁ। সেইখিনিও ধুনীয়াকৈ মই মিলাই লৈছোঁ। সোৱাদ অনুসৰি হালধি নিমখ দিছোঁ। সেইখিনিতে দি লৈ ধুনীয়াকৈ মৰাপাট এখিলা এখিলাকৈ এনেকৈ পেষ্টখিনি ডুবাই যেনেকৈ তেলত মাছ ফ্ৰাই কৰে তেনেকৈ কমতি জুইত ফ্ৰাই কৰিছোঁ। এইখিনিও ৰেডি হৈ গ'ল। খাবলৈও ভাল লাগে। ভিডিঅ'টো ভাল পালে